আমি নুমলীগড়ৰ পৰা আহিছিলোঁ, নুমলীগড় দাঁতিকাষৰীয়া, নুমলীগড় ৰিফাইনেৰী দাঁতিকাষৰীয়া অঞ্চলৰ আমি প্ৰায় 70জনমান মানুহ আহিছোঁ ইয়ালৈ আজি। আমি অকণমান ব্যতিক্ৰমীভাৱে চিন্তা কৰিলোঁ যে ৰিলিফটো কম বেছি পৰিমাণে সকলোৱে পাই আছে, কিন্তু মানুহৰ ঘৰত যিটো পলস পৰি পেলাই মানুহ সোমাব নোৱাৰা অৱস্থা এটা হৈ আছিলে, সেইটোৰ পৰা অকণমান সকাহ দিবৰ কাৰণে আমি কিছুমান শ্ৰমিকো লৈ আহিছিলোঁ, লগত 30জনমান শ্ৰমিক লৈ আহিছিলোঁ, বাকীখিনি আমাৰ লগ বন্ধু, আমি আমাৰ নুমলীগড় তেলগড়ৰ। গতিকে আমি সেই যিকেইঘৰ মানুহত বহুত বেছি পলস পৰি আছে বা সোমাব পৰা অৱস্থাত নাছিলে, তেওঁলোকৰ ঘৰত আমি পলসখিনি উলিয়াই পেলাই কমচে কম মানুহ থাকিব পৰা হ'লেও মানে মিনিমাম 2টা ৰুম হ'লেও আমি উলিয়াই দি আছোঁ। এতিয়ালৈকে আমি 7 ঘৰত কৰিলোঁ, আমি 2 দিন থাকিম ইয়াত। ইয়াৰ পিছত আৰু কোনোবাই আমাক যোগাযোগ কৰিলে কৰিব পাৰে, আমাৰ মানুহ আছে যথেষ্ট। আমি তাৰ পৰা গাড়ী, কোৰ, বেলচা, পানী পাম্প, ব্লিচিং, ফেনাইল আমি চব বস্তু লৈ আহিছোঁ লগত। আমি গৃহস্থ খালী থাকিব লাগিব, গৃহস্থৰ মানে লগত ৰাখিহে আমি কামখিনি কৰিছোঁ, কাৰণ তেওঁলোকৰ কোনো বস্তু হৰণ ভৱনো হ'ব নোৱাৰিব, কোনো নষ্ট হ'ব নোৱাৰিব, ইমানখিনি আমি কৰিবলৈ চেষ্টা কৰিছোঁ। মোৰ 9365108826। আমি 2টা দিন ইয়াত আছোঁ এই জেগাত, তাৰপিছত আমি সোমবাৰে আকৌ নিজৰ কৰ্মত যাম। ধন্যবাদ। থেংক ইউ। দাদাই আজি আমাৰ ঘৰখন চাফা কৰি দিলেহে অকণমান থাকিব পৰাকৈ। বহুত লগৰ মানুহো লৈ আহিছিলে, এতিয়া অলপ আমি থাকিব পাৰিম আৰু।